তো গাইজ আপোনালোকে সকলোৱে গম পায় যে আজি আমাৰ ৰঞ্জনৰ অপাৰেশ্যন আছিল আৰু বৰ্তমান আমি হস্পিটেলতে আছো আৰু বহুতে সুধি আছে যে অপাৰেশ্যনটো কেনেকুৱা হ'ল কি হ'ল আৰু ফাইনেলি অপাৰেশ্যনটো তো আমাৰ মুখ এখন চাই কেনেকুৱা লাগছে অপাৰেশ্যন একদম সাকসেসফুল হৈছে ধুনীয়াকৈ হৈ গৈছে অপাৰেশ্যনটো আপোনালোকৰ আশীৰ্বাদ মৰম ভগৱানৰ আশীৰ্বাদ তো সঁচাকৈ বহুত ভাল লাগছে আৰু কথাটো হ'ল কি তাৰ মানে এনেকুৱা পেচেণ্টক বিশেষকৈ ভেন্টিলেটৰত থব লগা হয় বা হোচ নাই 3 দিন মান কিন্তু আচৰিত কথাটো কি তাৰ মানে হোচ হৈছে আৰু সি অপাৰেশ্যন হোৱাৰ কিছু সময় পিছতে সি মাকক বিচাৰিছে প্লাছ তাৰ কথা পাতিছে পেটটো অলপ বিষাইছে বোলে এনেকুৱা কৈছে তো মানে এইটো মানে এটা আচৰিত ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ সবে সাপোর্ট করছি আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হয়তো এখিনি সম্ভৱ হৈছে তো মানে সাকসেসফুলি হৈ গেল অপাৰেশ্যনটো ইয়াৰ পিছৰ খিনি হয়তো আৰু ভালে যাব আৰু আপোনালোকে খবৰ মানে বহুতে ফোন কৰি আছে তো সকলে ভিডিঅ'ৰ দ্বাৰা কৈ দিলো আৰু তো অপাৰেশ্যন বহুত সাকসেসফুল বাকি এইফালে মামা আছে এইটো মানে ৰঞ্জনৰ ডাঙৰ মামা নমস্কাৰ আপোনালোকে সকলোৱে মানে সহযোগিতা কৰাৰ কাৰণে বহুত ধন্যবাদ এইখিনি আৰু তো আপোনালোকৰ মৰমৰ আশীৰ্বাদ ৰাখিব যাতে সোনকালে আৰু ৰিকভাৰী হৈ যায় এতিয়াতো বৰ্তমান আইচিইউত আছে আৰু কিন্তু মানে ডাক্তৰে আচৰিত হৈ গৈছে এনেকুৱা পেচেণ্ট এটা মানে ইমান পটকে মানে কিংকে হৈছে কিংকে কথা কৈছে আচৰিত মানে এইটো পেট কাটি দিছে লিভাৰ উলিয়াই দিছে আইচিইউ মানে ভেন্টিলেটৰত ৰাখিব লগা পাইছে কিন্তু তাক ৰাখা নাই আইচিইউত ৰাখছে এইটো মানে কমপ্লিট এটা পজিটিভ চাইন মানে আৰু ক'ব গ'লে আৰু আপোনালোকক এটা ভাল খবৰ দিওঁ মানে আপোনালোকেতো গমে পাইছে আগৰ ভিডিঅ'ত কৈছে লিভাৰ দিছে ৰঞ্জনক মাকে তো খুৰীমাও বৰ্তমান বঢ়িয়া সুস্থ হৈ আছে আৰু চবতকৈ ডাঙৰ ক্ৰেডিট দিব খোজো মই ডক্টৰক যোন ডক্টৰে কৰিছে না তেওঁক কি বুলি কম আৰু মানে তো তেওঁৰ কাৰণেও সম্ভৱ বহুতখিনি কাৰণ যিহেতু ইমান এটা কমপ্লেক্স অপাৰেশ্যন গতিকে ডক্টৰো চেষ্টা কৰিছে তাৰপিছত আপোনালোকৰ মৰম ভগৱানৰ আশীৰ্বাদ মানে গোটেইখিনি চাপোৰ্ট মিলি পেলাই মানে অপাৰেশ্যনটো সাকসেসফুল হৈছে আৰু এটা আশীৰ্বাদ কৰিব আপোনালোকে যে আহা দিনকেইটা মানে ভালে ভালে যায় আকৌ যাতে প্ৰব্লেম নহয়